পঢ়া পুৰি কেট হয়নে ৰবা মিঠা ফল ফুলত ফুলতে নহয় মিঠা ফল ফুলত হৈছে এতিয়া তোমালোকে কোৱাচোন দুবিধ মিঠা ফলৰ নাম কোৱা সুজাতাই কোৱা মিঠা ফল কি মিঠা ফল কি খাই পাইছা অঁ আমলখিটো টেঙা ফলহে হয় টেঙাও হয় আৰু কেঁহাও হয় আমলখি দুবিধ আছে এবিধ কেঁহা আৰু এবিধ টেঙা হয়নে আপেলটো মিঠা অঁ আৰু আঙুৰটো অলপ কেতিয়াবা টেঙাও হয় হয়নে টেঙা মিঠা আঙুৰটো ন আমটো টেঙা মিঠা হয়নে একেবাৰে মিঠা ফল হ'লে মানে তোমালোকৰ আপেলটো হ'ব আৰু কল হ'ব হয়নে কল হ'ব আৰু ডালিম হ'ব হয়নে অঁ আনাৰসটো অলপ টেঙাও থাকে কেতিয়াবা মিঠাও থাকে হয়নে আৰু আছে তোমাৰ মৌচুমীটো মিঠা হয় ন অঁ সিমানেই এতিয়া মিঠা ফলৰ নাম ক'ব পাৰিবা নহয় তোমালোকে অঁ আমি মিঠা ফলৰ নাম ক'লে ডালিম আপেল তাৰপিছত কল হয়নে আৰু মৌচুমী এইকেইটা ক'ব পাৰোঁ ন মিঠা ফল বুলি ক'লে আৰু টেঙা ফল কি হ'ব অজয় টেঙা ফলৰ নাম কোৱা তুমি পঢ়িছিলা নহয় তোমালোকৰ ঘৰতে আছে দেখোন তোমালোকে খায়ে থাকা টেঙা ফল কি কোৱা কৰ্দৈ টেঙা কৰ্দৈ কৈছিলা অঁ হৈছে আৰু নহয় তুমি কি কৈছিলা এতিয়া কৰ্দৈ টেঙা কৈছিলা অঁ কৰ্দৈ টেঙা হৈছে সেইটো টেঙা ফলে হয় আৰু আঙুৰটো মিঠাও হয় টেঙা মিঠা হয় আঙুৰটো হয়নে একেবাৰে টেঙা নহয় তোমালোকে কাজি নেমু হ'ব টেঙা ফল হয়নে কাজি হে জলফাই টেঙা জলফাই কাজি নেমু আমলখি অঁ 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 আৰু আমলখি আৰু শিলিখা টেঙা নহয় কাজি নেমু আছে নাই কাজি নেমু গোল নেমু হয়নে সেইবোৰ টেঙা ফল হয়নে নহয় অঁ তেতিয়াহ'লে কেলৈ পৰা নাই জলফাই আমলখি কাজি নেমু আৰু গোল নেমু সেইকেইটা ক'লে হৈ যাব দেই সেইকেইটা হৈছে টেঙা ফল আৰু সুজাতাই কোৱাচোন কেঁহা ফলৰ নাম খাবলৈ কেঁহা লাগে যে আমাৰ তিতা নিচিনাও লাগে অলপ হয়নে সোৱাদটো কেঁহা মানে মুখত দিলে মানে আমাৰ মুখখন বেয়া লাগে মানে কেঁহা লাগে চবেই সেইটো সোৱাদ ভাল নাপায় কি বাৰু কেঁহা আমলখি হয়নে অমৰা শিলিখা হয়নে নহয় জলফাইটো কেঁহা নহয় নহয় জলফাইটো টেঙাহে হয় হ'ব বহা